Hi, hello and welcome back to our YouTube channel. Namaskar, moi Lipika apnalok sokkoloke amar YouTube channel to leke punorbar swagatom janaisu. তো আপোনালোকে আজি থাম্বনেইল আৰু টাইটেলটো চাই গমে পাইছে আজি কি ভিডিও বনাবলৈ গৈ আছো তো আজি মই ট্ৰাই কৰিম alphabetical মানে ইন Assamese মানে অসমীয়া আখৰেৰে মানে গুটে খানাবিলাক খাবলৈ ট্ৰাই কৰিম ঠিক খানা নহয় আৰু যি যোনটো আখৰেৰে যি পাই এটোৱে খাবলৈ ট্ৰাই কৰিম তো আশা কৰিছো আপোনালোকৰো ভাল লাগিব আৰু মই ফৰ দি ফাৰ্ষ্ট টাইম কৰিব গৈ আছো তো মই নিজেও খুব এক্সাইটেড হয় আৰু আপোনালোকৰ কেনেকুৱা লাগে এটো নিশ্চয় কমেন্ট কৰি জনাব ভিডিওটো চাই কেনে তো এতিয়া জল্দি ৰাতিপুৱাৰ কামবিলাক কৰি ল আৰু এতিয়া ৰাতিপুৱা বাজিছে 7:30 আৰু বাহিৰত ৰ'দ দেখিছে ইমান ৰ'দ আহিছে কেদিমানৰ পৰা আৰু তো ৰাতিপুৱাৰ যিখিনি কাম আছে এখিনি জল্দি কৰি লছো তাৰ পিছতে গাপা ধুই পূজা দি আপোনালোকৰ ওচৰলৈকে আহি আছো একদম নানান ধৰণৰ খানা লৈ কেনে একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যি মানে আখৰেৰে যি খাব পাৰি আৰু সব আপোনালোকৰ লগত মানে শেয়াৰ কৰিম তো ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু নিশ্চয় লাইক কমেন্ট শেয়াৰ কৰিব তো এটা মই জল্দি কামখিনি কৰি লৈছো তাৰ পিছত লগ পাই আছো তো ফ্ৰেন্ডছ সব কাম হৈ গ'ল এতিয়া লৈ আহিছো চ্যালেঞ্জৰ ফাৰ্ষ্টটো আৰু তো ঘৰে আনিছো মই কণী আৰু ঘৰে খাৰ এটো দেখিছে আৰু গৰে গাখীৰ আৰু ঘৰে ঘি আৰু উঙৰে মই একো বিচাৰি নাপালো একো নাই সুন উঙৰে তো এটো কাৰণে এটো আনিব নোৱাৰিলো আৰু খাৰটো অকমান বেলেগ টাইপ কালাৰ হয়তো আপোনালোকে দেখিব পাৰে কিন্তু খাৰটো যেহেতু কাঢ়া হয় তো মই পানী মিক্স কৰি দিছো কাৰণ পুৱাতে ইমান মানে কাঢ়া বস্তু খাটো ভাল নহয় তো তথাপিতো ভিডিওৰ কাৰণে ইমানখিনি কৰিব লগা হৈছে আৰু তো ষ্টাৰ্ট কৰো প্ৰথমতে কৰে ষ্টাৰ্ট কৰিছো খোৱা মাইনা তোমাৰ দিন আৰু আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান খোৱা আৰু নাজানিছো তোমাৰ এইটো পেটে নে কুৱাই নে কি আৰু ইমান খাব কেনেকে পাৰা আমি কিন্তু নোৱাৰো দেই ইমান খাবলে ইমান আমাৰ পেটত নাযায় আমি ইমান খাই পোৱা নাই পাই ঘৰে মই খেজুৰ লব পাৰিলো হেতেন কিন্তু বৰ্তমান মোৰ ওচৰত খেজুৰ নাই আৰু যেহেতু মই এটো কোন ধৰণৰ প্ৰি প্ল্যান কৰি কেনে বনোৱা নাই মই ঘপকে ভাবিলো আৰু বনাই দিলো তো তাৰ কাৰণে খেজুৰ নাই তো তাৰ কাৰণে পুৱাই খাৰে খাব লগা হৈছে আৰু উপায় নাই তো ফ্ৰেন্ডস আপোনালোকে প্ৰথমখিনিটো দেখিলে এতিয়া হৈছে প্ৰথম ছ দুইটা ছ এটোৰ টাইম আৰু তো মোৰ অকমান কাম আছিল কামখিনি কৰি ললো এতিয়া যাও ৰান্ধনী ঘৰত আৰু এতিয়াখিনি কাৰণে প্ৰিপাৰেচন কৰিম আৰু কি বনাও তো আপোনালোকে চাই থাকক মই জল্দি বনাই কেনে লৈ আহি আছো তাৰ পিছত দেখাই আছো ঢন্টেনা তো এয়া এতিয়া লৈ আহিছো ইবিলাক তো প্ৰথম ছৰে হৈছে চাহ দ্বিতীয় ছৰে হৈছে সাতু গুড়ি পৰিয়া জৰে হৈছে জালুক ছৰে হৈছে ঝালমুড়ি আৰু নিয়ৰে মই একো বস্তু বিচাৰি নাপালো সাকে এনেকুৱা খোৱা বস্তু একোৱে নাই আৰু সাতু লগত খাবৰ কাৰণে অলপ গাখীৰ লৈ লৈছো তো ষ্টাৰ্ট কৰি আগতে মই ধৰি ললো চাহটো আৰু চাহ খাবলৈ আৰু ক'ব লাগে নেকি চাহ খাবলৈ আৰু বহুতেই ভাল পাওঁ আৰু চাহটো সঁচাকে ভাল হৈছে মানে মই ভাল বনাব জানো আৰু তো চাহটো খাই মই চাহটোগুৰিত হাত দি দিছো তো চাহটোগুৰিটোত মানে গাখীৰটো কম হৈ গ'ল কি ক'ব আৰু বাজেট নিমিলে পইচা চইচা নাই আৰু তো এইটো কাৰণে অকণমান চাহকে মিক্স কৰি দিছো আৰু তো মিক্স কৰাটো আৰু এক্সপাৰ্ট তো মিক্স কৰি দিলো আৰু এইটো অকণমান পনীয়া কৰি কেনে একদম জুলজুলা কৰি কেনে খাম আৰু এইটো একদম আৰু যাৰ পেটৰ বেমাৰ চেমাৰ হৈ থাকে অলপ হাগনি চাগনি হৈ থাকে এইবিলাক মানুহে চাহটো খাব পাৰে চাহটো পেটৰ কাৰণে বহুত ভাল পেট ঠাণ্ডা কৰি ৰাখে ৰাতিপুৱা খালে ভাল আৰু মায়ে কৈছে দেই মই নাজানো মায়ে মোৰ শাহু মায়ে কৈছে এইটো কাৰণে মই খাইছো আৰু মোৰ খাই বেয়া লগা নাই প্ৰথমবাৰ খালো তো মোৰ ভালেই লাগিছে খাই কিনে তো চাহটো খোৱা হৈ গ'ল মই মিনিটত ফিনিছ কৰি দিলো তো এতিয়া আহিছে জালুক গুড়ি খাবলৈও বেয়া নালাগে কিন্তু মাংসত দিলে বেছি ভাল লাগে আৰু কেঁচাকে খালেতো গমে পাই যোনে কেঁচাকে খাই পাইছে কেনেকুৱা ফিল হয় তো মোৰো সেইটোৱে ফিল হৈছে অলপ জ্বলা লাগিছে কিন্তু খাবতো লাগিব এই চ্যালেঞ্জত এতিয়া আৰু
জালুকটো খোৱাৰ পিছত অলপটো জ্বলা লাগিছে এতিয়াতো মই আৰু কিবা এটা ভাল বস্তু খাব লাগিব তো লৈছো জালমুড়ি কিন্তু জালমুড়িত আকৌ মই জলকীয়া দিয়া নাই অকল পিঁয়াজ আৰু তেল দিছোঁ দি কেনে খাইছোঁ তো পুৱাৰে পৰা খাই আছোঁ তো অকণমান ৰেষ্ট লৈ লৈছোঁ তাৰপিছত বাকীখিনি দেখুৱাই আছোঁ তো ফ্ৰেণ্ডছ মই অকণমান শুই উঠি কেনে আহিলোঁ আৰু এতিয়া হৈছে মধুনৰ তৰ তো মধুনৰ তৰে মই তেঁতেলী পালোঁ অলপ তেঁতেলী খাম মই টেঙা খাবলৈ ভালে পাওঁ আৰু মধুনৰ ঠৰে মই একো বিচাৰি পোৱা নাই কিবা আছে যদিও মই নাজানো মোৰ তাত বৰ্তমান একো নাই তো মধুনৰ দৰে এতিয়া খাম মই ডালিয়া কেঁচা ডালিয়া মধুনৰ ধৰে ঢেকীয়া ইমান নাখাওঁ মই ঢেকীয়া খাবলৈ ভাল নাপাওঁ অলপে খাওঁ তো মধুনৰ ন আৰু দন্তীয়া ত এই দুইটা মিলাই কেনে মই পাণ তামোল লৈ লৈছোঁ মধুনৰ নৰে মই একো বিচাৰি পোৱা নাই তো পাণ স্পেলিংটো যিহেতু নটো মধুনৰ ন হয় সেইটো কাৰণে পাণ লৈ লৈছোঁ আৰু দন্তীয়া তৰে তামোল লৈ লৈছোঁ তো এতিয়া খাম তামোল পাণ তো এতিয়া আহিছোঁ দন্তীয়া ঠৰে থেকেৰা টেঙা বিচাৰি কিনে ইয়াতে থেকেৰা মায়ে শুকাই ৰাখিছে তো অকণমান ইয়াৰ পৰা খাম ইয়াতে ৰাখিছে মায়ে এইবিলাক তো ইয়াৰ পৰা মই এক পিচ লৈ লৈছোঁ এইটো খাই দিম তো এতিয়া খাম দন্তীয়া দৰে দৈ এইটো দৈ ঘৰত পাতা দৈ হয় মানে গাখীৰটো গৰম কৰি কেনে এইটো অকণমান মিঠা হ'ব খাবলৈ তো এইটো দৈ খাম এতিয়া ভগৱান তুমিহে জানা আৰু আজি এই বোৱাৰীজনী ৰাতিপুৱা উঠাই পৰা খায়ে আছে পেট চেট বেয়া নহয় নেকি বাৰু তোমালোকৰ দেই আমি ইমান খাই কেনে পোৱা নাই আমি ইমান খাব নোৱাৰোঁ আমি অলপ খালে আমাৰ পেট ভৰি যায় পাই কেনেকৈ খাই এইবিলাক বোৱাৰীয়ে ইমান তো দন্তীয়া ধৰে একচুৱেলি মোৰ ওচৰত ধনিয়া নাই ধনিয়া আছিলে কিন্তু ৰাতিপুৱা মায়ে চব্জি বনাওঁতে ধনিয়া দি দিলে মই গম নাপাওঁ তো মই এতিয়া মানিমুনি লৈছোঁ এইটো আমি মানিমুনি কওঁ কিছুমানে কিন্তু এইটো ধানকণি পাত বুলিও কয় তো এইটো কাৰণে মই এইটো লৈ ল'লোঁ আৰু নৰে মই নহৰু খাম মানে দুইটাৰ কম্বিনেশ্যন ভালে লাগিছে খাই কেনে মানে যেনেকৈ চাটনি বনালে খাই তেনেকুৱাই লাগিছে খালি জলকীয়াটো মিচিং আছিলে তো খাবলৈ বেয়া লগা নাই ভালে লাগিছিলে খাই খালি মোৰ মুখৰ এক্সপ্ৰেশ্যনটো অকণমান এইটো কাৰণে বেয়া হৈছিলে যে প্ৰথমতে স্মেলটো অলপ মানে আজিব চা লাগে ন এইটো কাৰণে তো কিন্তু এনেই খাই বেয়া লগা নাই ঠিকে আছিলে খাবলৈ তো এতিয়া দিনৰ অলমষ্ট 2:30 হৈ গৈছে আৰু মোৰ সঁচাকৈ ভোক লাগিছে কাৰণ ৰাতিপুৱাৰ পৰা যিবিলাক খাইছোঁ সেইবিলাক ইমান ঠিক নহয় আৰু ইমান হেল্ডি নহয় তো এইটো কাৰণে ভোক লাগি আছিলে তো ভাত খাব বহিছোঁ তো এতিয়া মৰে লৈছোঁ তো পৰে মই পনীৰ লৈছোঁ লগতে পটলো লৈছোঁ মই ফটোবিলাক এড কৰি দি যাম কি লৈছোঁ খাবৰ কাৰণে তো এয়া পনীৰটো বনোৱাটো মই ভিডিঅ' বনাই ৰাখিছিলোঁ কিন্তু এড কৰিলে বহুত লম্বা হৈ যাব এইটো কাৰণে মই এড কৰা নাই ভিডিঅ'টো তো ফাৰ্ষ্টতে ল'লোঁ ফৰে লৈছোঁ মই ফুলকবিটো বনোৱা হোৱা নাছিলে এইটো কাৰণে মই কেঁচাকৈ এপিচ লৈছোঁ মানে একদম সৰুকৈ আৰু তো বগৰী ল'লোঁ ফৰেটো ভাত আৰু মৰে মাছ তো এইটো লৈ কেনে দিনৰ খোৱা ষ্টাৰ্ট কৰিছোঁ মানে খাবলৈ বহিছোঁ আৰু তো এইটো খোৱাৰ পিছত অকণমান ৰেষ্ট ল'ম তাৰপিছত আৰু বাকীবিলাক দেখুৱাই যাম আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব আৰু মোৰ কিন্তু সঁচাকৈ ভাল লাগিছে এইটো কৰি কেনে ফাৰ্ষ্ট টাইম কৰিছোঁ ইভিনিং এভৰিৱান তো এতিয়া বাজিছে সন্ধিয়া 5:56 বাপৰে তো এতিয়া অকণমান শুলোঁ মই শুই উঠি কেনে অকণমান ফ্ৰেছ হৈ কেনে আহিছোঁ আৰু অকণমান ভোক লাগিছে তো ভাবিছোঁ কিবা এটা বনাই লওঁ আৰু এতিয়া মোৰ বাকী আছে জ্বৰ তালিব খাওঁ মধুনা খাওঁ দন্তীয়া খাওঁ তো এইখিনিলৈকে কৰিব পাৰিম আৰু তো ভাবিছোঁ যিহেতু আছে ইয়াৰ ভিতৰত তো মই এতিয়া ফটাফট অকণমান ৰুটি বনাই লৈ কিনে খাম তো বলক আৰু এতিয়া কি কৰোঁ এতিয়া ৰাতি 9টালৈকে এইখিনিৰে কিবাকৈ মেনেজ কৰিম আৰু কি কৰিব পাৰি তো চাই থাকক এতিয়া মই জল্দি গৈ কেনে কিবা এটা বনাই লৈ আহি আছোঁ তো এইফালে মোৰ ৰুটি বনি আছে
তো আনফালে এয়া হৈছে জোৱাইন তো জ্বৰে মই জোৱাইন খাম অলপ খাম আৰু বেছি নাখাওঁ জোৱাইন খাবলৈও ইমান ভাল নালাগে মানে অলপ জ্বলা জ্বলা লাগে তো যোনে এনেকৈ কেঁচাকৈ খাই পাইছে গম পাই নিশ্চয় তো জ্বৰে জোৱাইন খালোঁ ইয়াৰ পিছত আৰু বাকীবিলাক চাই যাওক আৰু কেনেকৈ কি কৰোঁ তো জোৱাইন খালোঁ এতিয়া ৰুটি বনাইছোঁ আৰু লৰে মই লুচি বনাম কিন্তু লুচিটো এতিয়া নবনাওঁ এতিয়া যিহেতু 7টা বাজিবলৈ হৈছে তো ৰাতিটো খাব লাগিব ন তো ৰাতিৰ কাৰণে মানে মই লটো স্কিপ কৰি ৰাখিছোঁ এতিয়া সেইটো এণ্ডিঙত হ'ব সেইটো কাৰণে মই লুচি বনাম তো ৱাবৰে কি আছে মই বিচাৰি পোৱা নাই একো তো এতিয়া আকৌ খোৱা বস্তু আগত লৈ কিনে বহিছোঁ তো ৰুটি ল'লোঁ শিলিখা ল'লোঁ হালধি আৰু সৰিয়হ লগতে অকণমান চাহ লৈছোঁ কাৰণ ৰুটিটোতো মই খালি খালি খাব নোৱাৰোঁ ন ডেফিনেটলি পানী টাইপৰ কিবা এটা বস্তু লাগিব সেইটো কাৰণে চাহ অকণমান বনাই লৈছোঁ আৰু এইফালে চাহ পূৰা খাইছোঁ আজি দিনটো মানে একদম খালি খোৱা আৰু বেলেগ একো কামেই কৰা নাই খালি খাইছোঁ আৰু শুইছোঁ তো চাই থাককচোন তো এতিয়া তালিব কৰে এইটো খাম শিলিখা এইবিলাকতো খাব পাৰি কিন্তু সৰিয়হ হালধি এইবিলাক মানে অলপ টান হৈ যায় ন খাবৰ কাৰণে এনেকৈ কেঁচা কেঁচা তো সৰিয়হ খোৱা সৰি শিলিখা খোৱা হৈ গ'ল তো এতিয়া খাম সৰিয়হ অলপ লৈছোঁ সৰিয়হ এতিয়াতো সৰিয়হটো চুবাই মই মানে বুজি পোৱা নাই মানে টেষ্টটো কেনেকুৱা হয় কেঁচা সৰিয়হৰ তো এইটো কাৰণে চুবাইয়ে আছোঁ মানে টেষ্টটো মানে ভাবি আছোঁ কেনেকুৱা হয় টেষ্টটো আপোনালোকেও ট্ৰাই কৰি চাবচোন হৈ গ'ল সৰিয়হ খোৱা তো এতিয়া খাব আছে মোৰ হালধিও অলপে লৈছোঁ তো এতিয়াহে লৈছোঁ আচল বস্তু খাবলৈ আৰু এইটো খাই যে মোৰ সঁচাকৈ পূৰা বমি লাগি গৈছে মই কেতিয়াও এনেকুৱা মানে পাউডাৰ হালধি খাই পোৱা নাই কিন্তু কেঁচা হালধিটো খাই পাইছোঁ একদম সঁচাকৈ বমি আহি গৈছে মানে পূৰা বমিটিং ফিল হৈ গৈছিলে ফাইনেল হালধি খাই বেমাৰ হৈ গৈছে তো ফ্ৰেণ্ডছ মোৰ চেলেঞ্জটোৰ আখৰটোৰ যিটো চেলেঞ্জ আছিলে এইটো ৰখি গ'ল আৰু মোৰ গাত সঁচাকৈ শক্তি নাই আৰু এতিয়া মোক খাবলৈও ইচ্ছা নাই এইটো কাৰণে মই এইটো স্কিপ কৰিলোঁ মই আখৰেৰে লঙো খাব পাৰিলোঁহেঁতেন কিন্তু ৰাতিপুৱাৰ পৰা এইটো সিটো খাই আছোঁ যে মোৰ গাটো একদম ভাল লগা নাই মানে বমি লাগি আছে কিবা অশান্তি পাই আছোঁ তো এইটো কাৰণে মই লটো স্কিপ কৰি দিলোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকৰ ভাল লাগি থাকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ড ফেমিলিৰ লগতো শ্বেয়াৰ কৰিব তো লগ পাম অন্য এটা ভিডিঅ' লৈ তেতিয়ালৈকে সকলো ভালে থাকিব কুশলে থাকিব বাই বাই